শ্ৰীৰামপুৰ তেলিপাৰাত আদিবাসী শান্তি চুক্তিৰ স্বাক্ষৰকাৰীসকলক সম্বৰ্ধনা। অসমৰ আদিবাসীসকলৰ সৈতে 1996, 1998 আৰু 2014 চন আদি সময়ত হোৱা জাতিগত হিংসাত হেজাৰ হেজাৰ আদিবাসী লোকৰ মৃত্যু হৈছিল। তাৰ প্ৰতিবাদত আদিবাসীসকলৰ মাজত বিৰছা কমাণ্ডো ফ'ৰ্চ (BCF), আদিবাসী কোব্ৰা মিলিটাৰী অফ আছাম (আকমা), অল আদিবাসী নেশ্যনেল লিবাৰেল আৰ্মি (আনলা), আদিবাসী পিপলছ আৰ্মি (আপা), চাওতাল টাইগাৰ ফ'ৰ্চ (STF) নামৰ 5টাকৈ বিদ্ৰোহী সংগঠন গঠন হৈছিল। আদিবাসীসকলৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত সংগঠনকেইটা যুদ্ধবিৰত ঘোষণা কৰে যদিও এতিয়ালৈকে কোনো উপযুক্ত সমাধান সূত্ৰ উলিওৱা নাছিল। ইয়াকে লৈ কেইবাবাৰো অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ মাজত ত্ৰিপাক্ষিক আলোচনা চক্ৰ অনুষ্ঠিত হৈছিল। এইবেলি যোৱা বৃহস্পতিবাৰে দিল্লীত সেই আলোচনা চক্ৰ সম্পন্ন হয় আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত আদিবাসী শান্তি চুক্তি নামৰ এক চুক্তিত স্বাক্ষৰ কৰা হয়। শুক্ৰবাৰে সন্ধিয়া উক্ত আদিবাসী চুক্তি স্বাক্ষৰকাৰীসকলে ঘৰমুৱা হোৱাত সন্ধিয়া হাৰাপোটা তেলিয়াপাৰস্থিত চাওতাল টাইগাৰ ফ'ৰ্চ চমুকৈ STFৰ কাৰ্যালয়ত সম্বৰ্ধনা জ্ঞাপন কৰাৰ লগতে শ্ৰীৰামপুৰ চাৰিআলিত সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ উদ্যোগত আদিবাসী কোব্ৰা মিলিটাৰী অফ আছাম (আকমা), চাওতাল টাইগাৰ ফ'ৰ্চ STFৰ স্বাক্ষৰকাৰীসকলক সম্বৰ্ধনা জ্ঞাপন কৰা হয়। ইয়াৰ পূৰ্বে আদিবাসী কোব্ৰা মিলিটাৰী অফ আছামৰ স্বাক্ষৰকাৰীসকলৰ দলে তেলিয়াপাৰাস্থিত শ্বহীদ ভৱনত শ্বহীদসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। বহুত যোৱা মিটিঙৰ পৰা আমি এটা আইডিৰ লগত আমি আলোচনা কৰা কৰি আছিলোঁ আৰু সেই আলোচনাটো আমাৰ এই যে যোৱা 15 তাৰিখে দিল্লীত আমাৰ শান্তি চুক্তিটো হ'ল আৰু এই শান্তি চুক্তিটো আমাৰ জাতিৰ কাৰণে মানে বহুত ভাল হৈছে আৰু এই চুক্তিটো আমাৰ জাতিৰ কাৰণে ভাৰত স্বাধীন হোৱাৰ পিছত ৭২ বছৰ পাৰ হৈ গ'ল, কিন্তু আমাৰ অসমত মানে এনেকুৱা আমাৰ আদিবাসীবিলাকক এটা দলিল নাছিল, কিন্তু যোৱাকালি আমি সেই দলিলটো আমি পাইছোঁ আৰু সেই দলিল জৰিয়তে আমি আমাৰ অসমৰ চান্তাল আদিবাসীবিলাক আমি জীয়াই থাকিব পাৰিম। যেনেকুৱা মাটিৰ অধিকাৰৰ ক্ষেত্ৰত আমি ক'লে মাটিৰ অধিকাৰো এইটো আমাৰ একতত আছে আৰু যিবিলাক আমাৰ কৃষিৰ বিষয়তো আমাৰ এই একতত দিয়া আছে আৰু সেইকাৰণে আমাৰ অসমৰ চান্তাল আদিবাসীবিলাক আজি বহুত আনন্দিত হৈছে। আপোনাৰ শান্তি চুক্তিৰ হাইলাইট কি আছে না? আমাৰ শান্তি চুক্তিৰ যিবিলাক হাইলাইট মানে যিটো আমাৰ মানে যিটো চুক্তি কৰিলোঁ সেইটোৰ বিষয়ত মানে চৰকাৰৰ পৰা মানে 5 বছৰৰ কাৰণে আমাক 5,000 10,000 আমাক ডেভেলপমেণ্ট কৰি কাৰণে দিছে। কিবা কাৰণত ৰাজ্যসভাত ওলমি আছে, সেইটো বেছি দিনৰ কাৰণে ওলমি থকা নাই। তেখেতসকলে আমাক সেইটো ক্লিয়াৰলি জনাইছে যে খুব কম সময়ৰ ভিতৰতে আমাৰ যি চৰকাৰৰ যি প্ৰচেষ্টা আছে, ৰাজ্যসভাত যি ওলমি আছে আপোনালোকৰ ST ইছ্যুটো তাৰ পৰা আমি উলিয়াই লৈ আনিম আৰু অসমৰ আদিবাসীসকলক এই একৰ্ডৰ জৰিয়তে, একৰ্ডত যিহেতু প্ৰথম দফাতে জনজাতিকৰণৰ কথা লিখা আছে, এই জনজাতিকৰণৰ উপহাৰ আমি অসমৰ আদিবাসীসকলক খুব কম সময়ৰ ভিতৰতে চুক্তিমতে যেটো কল্যাণ পৰিষদ গঠন হ'ব তাৰ চেয়ারপারসন কোন হ'ব বুলি আপনি ভাবেন? আচ্ছা, হয়, এইটো ঠিক কথা। যেহেতু আমাৰ এই শান্তি চুক্তিৰ দফাসমূহত বহুত মূল্যৱান দফাবিলাক অন্তৰ্নিহিত হৈ আছে। তাৰে এটা দফা হ'ল অসমত আদিবাসীসকলক সকলো ক্ষেত্ৰত সকলো চাইডেদি উন্নয়নমুখী কৰিবলৈ এটা উন্নয়ন পৰিষদৰ এটা গঠন হ'ব আৰু খুব কম সময়ৰ ভিতৰত চাগে এইটো গঠন হ'ব। কিন্তু আমি ইয়াত প্ৰশ্ন উত্থাপন কৰিছিলোঁ যে আমাৰ আগত আদিবাসী ডেভেলপমেণ্ট কাউন্সিল দিয়া হৈছিল, ঠিক তেনেদৰে যদি হয় তেনেহ'লে আমাৰ এই কাউন্সিলৰ দ্বাৰা আমি একো লাভান্বিত নহ'ম। কিন্তু ভাৰত চৰকাৰে আমাক আশ্বাস প্ৰদান কৰিছে যে এইবাৰ যিটো পৰিষদ দিব আমাক, এই পৰিষদখিনি ভাৰত চৰকাৰৰ এপ্ৰুভেলত হ'ব আৰু
ভাৰতৰ অসমৰ আদিবাসীৰ যি জনসংখ্যা আছে সেই জনসংখ্যা অনুপাতে ইয়াৰ পেকেজ হ'ব, ইয়াৰ ডেভেলপমেণ্ট পেকেজ হ'ব, ইয়াত স্পেচিয়েল পেকেজো থাকিব। অন্যতম স্বাক্ষৰকাৰী হিচাপে আপুনি এই চুক্তিৰ বিষয় লৈ মতামত দাঙি ধৰক। আমাৰ অসমৰ আদিবাসী জনগোষ্ঠীটোৰ দীৰ্ঘদিনীয়া সমস্যা, দীৰ্ঘদিনীয়া সংগ্ৰাম বা আমাৰ অসমত অধিষ্ঠিত আমাৰ 5টা বিদ্ৰোহী সংগঠনৰ দীৰ্ঘদিনীয়া সংগ্ৰামৰ ফল যোৱাকালি আমি চাবলৈ পালোঁ। সসন্মানেৰে 5টা বিদ্ৰোহী সংগঠনৰ লগত ভাৰত চৰকাৰ, অসম চৰকাৰ আৰু 5টা বিদ্ৰোহী সংগঠনৰ মাজত শান্তিপূৰ্ণভাৱে শান্তি চুক্তি স্বাক্ষৰ হৈছে। সসন্মানৰ এটা পৰিসমাপ্তি ঘটিছে আৰু আমি আশা ৰাখিম আমাৰ যি শান্তি চুক্তিৰ জৰিয়তে অসমৰ সমূহ আদিবাসীৰ বিকাশ হ'ব, কিয়নো শান্তি চুক্তিৰ বহুতো দফা আছে। এই অসমৰ আদিবাসীসকলৰ জ্বলন্ত সমস্যাৰ পৰা আৰম্ভ কৰি সাংবিধানিক অধিকাৰ আৰু অসমৰ আদিবাসীসকল যাতে আগলৈ আগুৱাই যায়, সকলো কথা সন্নিৱিষ্ট কৰা হৈছে আমাৰ শান্তি চুক্তিৰ বিভিন্ন দফাত। গতিকে আমি আশাবাদী উক্ত শান্তি চুক্তিয়ে অসমৰ আদিবাসী ৰাইজৰ আৰু আমাৰ সশস্ত্ৰ সংগঠনবিলাকৰ যথেষ্ট ভাল কাম কৰিব আৰু আগলৈ আগবাঢ়ি যাবলৈ এটা ভাল পদক্ষেপ আমি পাবলৈ সক্ষম হৈছোঁ। গোহাঁইগাঁৱৰ পৰা BB নিউজ, গুৱাহাটী।